হেল্ল' প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ইংৰাজী কিতাপৰ দ্য বল পেন কবিতাটোৰ। ইয়াৰ আগত ভিডিঅ'টোত মই তোমালোকক এই বল পেন কবিতাটোৰ সাৰাংশ, আবৃত্তি আৰু অসমীয়া ভাঙনিখিনি কৈ দিছোঁ। আজি মই এই ক্লাছত দ্য বল পয়েম কবিতাটোৰ কিছুমান চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ আৰু পিছৰ ভিডিঅ'টোত মই এই কবিতাটোৰ দীঘলীয়া প্ৰশ্নবিলাক আলোচনা কৰিম। তেনেহ'লে দেখা আজি। হু ইজ দ্য পয়েট অফ দ্য পয়েম বল পেন? এইটো আছে। বল পেন কবিতাটোৰ কবিজনৰ নাম কি? এনচাৰ: জন বেৰিমেন ইজ দ্য পয়েট অফ দ্য পয়েম। ৱেৰ হি হেজ লষ্ট হিজ বল। তেওঁ তেওঁৰ বলটো ক'ত হেৰুৱাইছিল? হি হেজ লষ্ট হিজ বল ইন দ্য ৱাটাৰ। ইয়াৰ পিছৰটো আছে হাউ হি হেজ লষ্ট হিজ বল। তেওঁ বলটো কেনেদৰে হেৰুৱাইছে? Answer: when he was playing with his ball, the ball merrily bouncing down the street and went in the water. Went into the water দিলে ভাল হয়। তাৰ পিছতটো আছে how did the boy feel when his ball fell in the water? How did the boy feel? ল'ৰাজন কি অনুভৱ কৰিছিল when his ball fell in the water? যেতিয়া তেওঁৰ বলটো পানীত পৰিছিল। বা এইটো আন এটা প্ৰশ্ন আছে how did the boy react? এনচাৰটো হ'ল he felt very sorrow. ব্ৰেকেটত দিব পৰা ultimate shaking grief when his ball fell in the water. What has the boy lost in the water? ল'ৰাজনে পানীত কি হেৰুৱাইছিল? He has lost his ball in the water. What is the boy now who has lost his ball? এইটো কবিতাৰ এটা লাইন তুলি দিয়া হৈছে। ইয়াৰ পৰা কিছুমান প্ৰশ্ন আনিছোঁ। What was reaction or feeling of the boy? ল'ৰাটোৰ কি ধৰণৰ ফিলিংছ বা ৰিয়েকশ্যন আছিল? The boy was very sad and troubled at the loss of his ball. ল'ৰাজন বৰ দুখিত আছিল আৰু and troubled of his loss of ball. তেওঁৰ বলৰ যিটো কষ্ট সেইটো অনুভৱ কৰিছিল। তাৰ পিছতো আছে no use to say oh there was other ball. একো কৈ লাভ নাই, অন্য এটা বল আছে। এইটো লাইন কবিতাৰ পৰা তুলি দিয়া হৈছে। প্ৰশ্ন কৰা হৈছে the above line means, এই ওপৰৰ লাইনটো কি বুজায়? This line means that, এইটো লাইন বুজায় যে it is not difficult, এইটো কঠিন নহয় to buy a new ball, নতুন কলম কিনা কোনো কঠিন কাম নহয়। তাৰপিছত আছে what did the boy do when his ball went in water? ল'ৰাজন কি কৰিছিল যেতিয়া তেওঁৰ বল পানীত দিছিল? The boy stand rigid, trembling, staring down where the ball gone. ইয়াৰ অৰ্থ কৈ দিছোঁ। The boy stands rigid, ল'ৰাজন স্থিৰ হৈ আছিল। Trembling, কঁপি আছিল। Staring, একেথৰে চাই আছিল। Down, তলফালে, where his ball gone, য'ত তেওঁৰ বলটো গৈছিল। Do you think the boy has lost something earlier?
তুমি ভাবা নেকি ল'ৰাজনে আগতে কিবা হেৰুৱাইছে? এনচাৰটো নহয়, ল'ৰাজন প্ৰথম বলটো হেৰুৱাইছে, তাৰ আগত একো হেৰুওৱা নাছিল। এনচাৰটো কি আছে? নো, দ্য বয় হেজ নট লষ্ট ছামথিং আৰ্লিয়াৰ। I would not intrude on him. মই তেওঁৰ হস্তক্ষেপ নকৰিলোহেঁতেন। এইটো বুজাইছে। এইটো এটা লাইন কবিতাৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ পৰা প্ৰশ্ন আছে, who would not intrude to on whom? কোনে কাৰ লগত হস্তক্ষেপ কৰিব বিচৰা নাছিল? এনচাৰ, the poet would not intrude to on the boy who lost his ball. তাৰ পিছৰটো যিটো আছে এইটো এটা কবিতাৰ পৰা তুলি দিয়া হৈছে। He senses first responsibility in a world possession. Next question, what does in the word possession means? In the word possession means কি? In the word possession means, but it means the world materialistic things. এটা বোঝায় যে পৃথিবীর বস্তুগত সামগ্রী বা পদার্থগত সামগ্রী। নেক্সট কোয়েশনটা কি আছে? why are the boys eyes desperate? Desperate মানে নিরাশ। ল'ৰাটোৰ চকু কিয় নিৰাশ আছিল বা হতাশ আছিল? এনচাৰ, the boy's eyes are desperate because he has lost his ball. কাৰণ তেওঁৰ বলটো হেৰুৱাইছে। নেক্সট কুৱেশ্যন আছে, why is money called external? মানিক অৰ্থাৎ টকাক কিয় এক্সটাৰ্নেল বুলি কোৱা হয়, বাহ্যিক বুলি কোৱা হয়? Money is called external because we cannot replace the lost things with the help of money. Last question to hall, epistemology of loss means. Epistemology এটা মানে হৈছে অভিজ্ঞতাৰ পৰা যি জ্ঞান আহৰণ কৰা হয় তাক কি কয়? এপিষ্টেমোলজি বুলি কোৱা হয়। এনচাৰটো চোৱা কি আছে? Epistemology is the study of the nature of knowledge itself. আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।